ভোজন কৰিবলৈ দিছিলে মোক ভোজাটো কেৰি সুশীলা তোমাৰ আৰু সন্তানৰ কথা ভাবি নকৰিলো ভোজন মই সেই ভোজাটো কেৰি সুশীলা সেই ভোজন নকৰি সামৰি কতৰি মই ঘৰলৈ হৈছিলো ৰাওনা ঘৰলৈ লৈ আনিছে আহক ইয়াতে সকলোৱে মিলি সেয়ক কৰিম দুখন আহক নাথ লৈ আনক নাথ ঘৰলৈ লৈ আনিছে লৈ আনক সুশীলা এজনী প্ৰতীকে অকস্মাতে আহি মোক কৰিলে আপুনি